খাদ্যত বিষক্ৰিয়া গোগামুখ সাময়িক চিকিৎসালয়ত অভাৱনীয় পৰিস্থিতি গোগামুখ টিংৰিগাঁও শংকৰ সংঘৰ প্ৰাথমিক শাখাৰ নামঘৰত মাহ প্ৰসাদ খাই বৰ্তমানলৈকে শিশুসহ ৬০ গৰাকী লোক আক্ৰান্ত আক্ৰান্ত লোকসকলক গোগামুখ সাময়িক চিকিৎসালয়ত ভৰ্তি কৰা হয় বিষক্ৰিয়াৰ ফলত শৌচ বমি মূৰৰ বিষ জ্বৰত আক্ৰান্ত হৈছে ৰোগীসকল আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক আশংকা কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক সংঘৰ আমাৰ ৩২ গড় গৃহস্থী আছে যোৱাকালি তেনেকৈ এগৰাকী হাইৰ পাত আছিলে তেতিয়া আমাৰ নামঘৰ নিৰ্মাণো কিবা কৰি আছিলেগৈ তেতিয়া বুটমাটুকাই প্ৰায় যিসকল বকত বৈষ্ণৱে কালে তেওঁলোকৰ গোটেইখিনি তেনেকৈ হ'ল পেজ চলা ভূমি আৰু মাথা বিষ তেনেকৈ হোৱাৰ কাৰণে আজি আমাৰ এই চিকিৎসালয়লৈ অনা হৈছেগৈ বকত বৈষ্ণৱৰ হতুৱাই আৰু মই নগ'লোঁ বাৰু তথাপিতো এইখিনি ঘটনাটো এতিয়া মই গম পাইছোঁ কালি ভুটিয়া নামৰ প্ৰসাদ খাই আক্ৰান্ত গোগামুখ ৰাজচক্ৰৰ অন্তৰ্গত টিংৰি গাঁৱৰ 10 গৰাকী শিশুসহ 50 জনলৈকে লোকক চিকিৎসালয়ত ভৰ্তি কৰে অসুস্থ হৈছে এতিয়ালৈকে আমাৰ ইয়াত 50 জন আহিছে 50 জন আছে তাতে আমাৰ বাচ্চাও আছে প্ৰায় মানে 15 বছৰ তলৰ ল'ৰা ছোৱালীও আছে সব মিলাই 50 জন আহিছে 50 জন আহিছে সো তেওঁলোকক কি কি পাইছে আপোনালোকে তেওঁলোকে আচলতে বিশেষকৈ মানে বমি হৈছে পেটৰ বিষ কাৰোবাৰ মূৰৰ বিষ হৈ আছে মানে কমন গোটেইকেইটা প্ৰায় একে আৰু চিম্পটমছখিনি এতিয়া দুই এজনে ভাল পাইছে কেইজনমান এতিয়াও ভাল পাবলৈ বাকী আছে বহুতখিনিয়ে ভাল পাইছে বিশেষ তেনেকুৱা সংকটজনক অৱস্থা আছে নেকি সংকটজনক এতিয়ালৈকে ইমান দেখা নাই দুগৰাকী প্ৰেগনেণ্ট মাদাৰো আছে তেওঁলোকেও ট্ৰিটমেণ্ট পাইছে এতিয়ালৈকে সিমান বেছি তেনেকুৱা অসুবিধা পোৱা ইয়াতে ইহঁতে থকা এতিয়া কিমান সময় হ'ল তেওঁলোকে মানে 2টামান বজাৰ পৰাই 2জনমান আহিছিল তাৰপিছত প্ৰায় 4:30 মান বজাত আমাৰ 22-23জনমান আহিলে আৰু এতিয়াতো প্ৰায় 7 বজাৰ ওচৰ হ'ল এতিয়ালৈকে 50 জন অলৰেডি হৈ গৈছে 50 জন আহি আছে মানে তেওঁলোকে বিশেষ মাহ প্ৰসাদ খোৱাৰ পৰত মাহ প্ৰসাদ বুলিয়ে ক'লে কালি ভাগৱতৰ পাল আছিলে বোলে তাতে তেওঁলোকে খাইছে কিছুমানে নামঘৰতে খালে দুই একে ঘৰলৈ লৈ যোৱাৰ পিছত খাইছে আৰু কালিতকৈ আজিহে অসুস্থতাটো হৈছে কালি বোলে অসুবিধা পোৱা নাছিল শ্ৰীমন্ত শংকৰদেৱ টিংগিৰি শাখা ইহঁতৰ 15দিনীয়া যিটো নামপাদত বুটমাকাই এতিয়া প্ৰায় 40-50 জনমান এতিয়া মেডিকেলাইজ হ'ব লগা হৈছে তেওঁলোকে কি হৈছে বৰ্তমান অৱস্থা পাতি কেনেকুৱা হৈছে ডায়েৰিয়া ডিচেণ্টাৰী এনে পেট বিষ বমি এনেকুৱা বৰ্তমানলৈকে কিমানজন মানুহ সুস্থতা হৈছে এতিয়া কমচে কম 25% মান এতিয়া সুস্থ হৈ আহিছে আৰু বাকী বৰ্তমানলৈকে আহিবলগীয়া আছে নেকি এতিয়াতো বেছি আহিব লগা নাই এনে 1-2জন গাঁৱত থাকিব পাৰে এতিয়ালৈকে আমি 50 জন 49 প্লাছ হৈছে আৰু 49 প্লাছ মানে 50 জন হ'ল এতিয়ালৈকে আপোনালোকৰ ইয়াতে হস্পিটেলত ভৰ্তি হোৱা 50 জন হৈছে ন হয় বিশেষ মাহ প্ৰসাদ খোৱাৰ ফলত এইটো হৈছে ব্যুৰো ৰিপৰ্ট মিছিং